হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ বাবে উইকলি প্ৰিডিকশ্যন লৈ আহিছোঁ। জানো আহক যে 20 জুলাইৰ পৰা 26 জুলাইলৈকে আপোনালোকৰ সপ্তাহটো কেনেকুৱা হ'ব। তো এই ৰিডিঙৰ লগত কানেক্ট হ'বৰ বাবে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক ভিডিঅ'টোৰ আগলৈ আগবাঢ়ো। তো আপোনাৰ বাবে ইয়াতে তিনিটা পাইল দিয়া হৈছে। ইয়াৰে ভিতৰত আপোনালোকে যিকোনো এটা পাইল চুজ কৰক, যিটো পাইলে দেখি আপোনাক এট্ৰেক্ট কৰিছে বা যিটো পাইল দেখি আপোনাৰ এনেকুৱা ফিল হৈছে যে দিছ ইজ দ্য পাইল যাৰ ফলত নেকি মই মোৰ আনচাৰ্ছবিলাক লাভ কৰিম। পাইল ওৱান যিসকলে চুজ কৰিছে, এই সপ্তাহটোত দেখা গৈছে যে আপোনালোকৰ হেল্থ ৱাইজ পজিটিভ এটা এনাৰ্জি দেখিবলৈ পোৱা গৈছে। আপোনালোকে ইয়াৰ বাবে আপোনাৰ ইমিউনিটি চিষ্টেমছ লগতে আপোনাৰ বডিটো কমপ্লিটলি ফিট হৈ থাকিব এই সপ্তাহটোত। লগতে আপোনালোকৰ যি পাৱাৰ্ছ, সেই পাৱাৰ্ছ বৃদ্ধি পাব, আপোনালোকৰ ইনাৰ ষ্ট্ৰেংথ বৃদ্ধি পাব। তো এই সপ্তাহটোত হেল্থৰ ক্ষেত্ৰত আপোনাৰ এনাৰ্জি খুব বেছি পজিটিভ। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনালোকৰ কেৰিয়াৰত কিছু এনেকুৱা এটা আহিব পাৰে যে আপোনালোকে কিছুমান বস্তু হোল্ড কৰি ৰাখিব নাইবা এটা পষ্ট আপোনালোকে হয়তো ফিল কৰিব পাৰে। তো এই টাইমত আপোনালোকে নিজকে চাৰেণ্ডাৰ নকৰি এটা নিউ পাৰ্চপেক্টিভেৰে কাম কৰা ষ্টাৰ্ট কৰক, যিয়ে নেকি আপোনাক আৰু বেছি বেটাৰ চেঞ্জ অনাত হেল্প কৰিব। ৰিলেশ্যনশ্বিপত দেখা গৈছে যে আপোনালোকৰ ৰিলেশ্যনশ্বিপত আপোনাৰ পাৰ্টনাৰৰ কিছুমান হিডেন এজেণ্ডা আপোনালোকে হয়তো ফিল কৰিব পাৰে। গ্ৰ'থ দেখিবলৈ পোৱা গৈছে, লগতে আপোনালোকৰ চেলিব্ৰেশ্যনৰ খুব বেছি চান্সেছ আছে। হয়তো আপোনালোকে ভেকেশ্যনত যাব পাৰে, নাইবা আপোনাৰ এনেকুৱা যদি ক'ৰবাত কিবা ৰিলেশ্যনশ্বিপক লৈ মেনিফেষ্টেশ্যন আছিলে, সেয়া আপোনালোকৰ হয়তো ফুলফিল হ'ব পাৰে। এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ দেখা পোৱা গৈছে যে ফাইনেন্সিয়েলি আপোনালোকৰ হয়তো এই সপ্তাহটোত কিছু নিগেটিভিটিজ থাকিব পাৰে, কিছু আপোনালোকৰ ডাউনফল হ'ব পাৰে এই সপ্তাহটোত। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এইটো আপোনালোকৰ পাৰ্মানেণ্ট হয়। জাষ্ট টেম্পৰেৰী বেচিছত কেতিয়াবা আমাৰ লাইফত কিছুমান ডাউনফল হোৱাৰ চান্সেছ থাকে। চ' এই সময়ছোৱাত আপোনাৰ ওচৰত ফুল অথৰিটি, ফুল পাৱাৰ্ছ থাকিব এই সময়খিনি চেঞ্জ কৰিবৰ বাবে। তো ইয়াৰ বাবে আপোনালোকে কাম কৰক, নিজৰ ইনাৰ ভিজনৰ কথা শুনক, লগতে ইয়াৰ পৰা ওলাই আহিবলৈ ৰাস্তা বিচাৰক। চ' এই ডিভাইন এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ উপৰিও আপোনালোকে 1111 বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ফাইলটো যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে এই সপ্তাহটোত আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত কোনো এনেকুৱা ভাবিবলগীয়া কাৰণ নাই, কাৰণ এই সময়খিনি আপোনাৰ বাবে খুব এটা ব্লিছফুল হ'ব। আপোনালোকে এনজয় কৰিব এই সময়ছোৱাত। যেতিয়া আমি এটা সময় খুব ধুনীয়াকৈ এনজয় কৰোঁ, তেতিয়া আমাৰ হেল্থৰ ক্ষেত্ৰত কোনো ধৰণৰ ইছ্যুজ নহয়, ইভেন আমাৰ হেল্থৰ ইম্প্ৰুভমেণ্ট হয়। তো এই সময়ছোৱাত আপোনালোকে নেচাৰেল যি স্পেচ হয় বা নেচাৰেল যিবোৰ প্লেচেছ হয় তাত যাব পাৰে, নেচাৰৰ লগত টাইম স্পেণ্ড কৰিব পাৰে, গ্ৰাউণ্ডিং কৰিব পাৰে, যিয়ে আপোনাক এটা বেলেঞ্চ লাইফষ্টাইল মেইনটেইন কৰাত হেল্প কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰ'থ দেখিবলৈ পোৱা গৈছে, লগতে কেৰিয়াৰত আপোনালোকে টিম ৱৰ্কত কাম কৰিব পাৰে, কোলাবৰেশ্যনত কাম কৰিব পাৰে, লগতে আনৰ হেল্প লৈ কাম কৰিব পাৰে। যদি এই সময়ছোৱাত এই পাৰ্টিকুলাৰ উইকটোত যদি আপোনালোকে আনৰ হেল্প কৰে বা আনৰ হেল্প লৈ আগবাঢ়ে, দেন আপোনাৰ ডেফিনেটলি ফাইনেন্সিয়েলি কেৰিয়াৰত গ্ৰ'থ দেখিবলৈ পোৱা গৈছে। ৰিলেশ্যনশ্বিপৰ এনাৰ্জিটো আপোনালোকৰ খুব বেছি ভাল। ৰিলেশ্যনশ্বিপত ক'বলৈ গ'লে এবাণ্ডেঞ্চ আছে। আপোনালোকৰ ৰিলেশ্যনশ্বিপত সকলোৰে লগত এটা খুব ধুনীয়া টাইম স্পেণ্ড কৰিব এই সপ্তাহটোত, লগতে আপোনালোকৰ সকলোৰে পৰা ছাপৰ্ট লাভ কৰিব, গ্ৰ'থ আছে। ৰিলেশ্যনশ্বিপত আপোনালোকৰ এটা নাৰ্চাৰিং এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ফাইনেন্সিয়েলি যদি চাওঁ, ফাইনেন্সিয়েলি আপোনালোকৰ এই সপ্তাহটোত এনাৰ্জি কিছু পজ হ'ব পাৰে, গতিকে আপোনালোকৰ এই প'জৰ সময়ত আপুনি বেছি ভাবি নাথাকি জাষ্ট নিজৰ যিবোৰ কৰিবলগীয়া কাম সেইবিলাকৰ ওপৰত কাম কৰক, বস্তুবোৰ অলপমান ডিফাৰেণ্ট কৰিবলৈ ট্ৰাই কৰক আৰু নিজৰ যদি কিছুমান বস্তু হোল্ড কৰিছে সেয়া ছেক্ৰিফাইচ কৰক এণ্ড ৰিলিজ কৰক, যিয়ে আপোনাৰ লাইফত পজিটিভ নিউ পাৰ্চপেক্টিভ লৈ অহাত হেল্প কৰিব। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে এবাণ্ডেঞ্চ বুলি কমেণ্ট কৰিব, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ
নাপাহৰিব। পাইল থ্ৰী যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে এই সপ্তাহটোৰ হেল্থৰ ক্ষেত্ৰত আপোনাৰ খুব বেছি ভাল। আপোনাৰ মাইণ্ডত হেল্থক লৈ কিছু থটছ চলি থাকিব পাৰে যে আপুনি কি কৰিলে আপোনাৰ হেল্থ আৰু বেছি ভাল হ'ব, বা আপুনি নিজৰ হেল্থৰ কাৰণে কিছু কাম কৰাৰ কথা হয়তো ভাবিব পাৰে। বৰ্তমান হয়তো আপুনি এনেকুৱা এটা জ'নত আছে য'ত নেকি আপোনাৰ হেল্থৰ কিছু ইছ্যুজ আপুনি ফিল কৰি আছে, কিন্তু এই সপ্তাহটোৰ ভিতৰত আপোনাৰ সেয়া ঠিক হৈ যাব। ঠিক আছে, আপোনাৰ হেল্থৰ প্ৰগ্ৰেছ দেখিবলৈ পোৱা গৈছে, আপোনাৰ হেল্থৰ ইম্প্ৰুভমেণ্ট দেখিবলৈ পোৱা গৈছে। কেৰিয়াৰৰ এনাৰ্জি আপোনাৰ এই সপ্তাহটোত খুব বেছি পজিটিভ দেখিবলৈ পোৱা গৈছে। আপোনাৰ হয়তো কেৰিয়াৰত কিছু অপৰচুনিটি আহিব পাৰে, নতুন কেৰিয়াৰৰ কিছু নিউজ হয়তো আপোনালোকে পাব পাৰে, ফাইনেন্সিয়েল অপৰচুনিটি আপোনাৰ লাইফত এণ্টাৰ হ'বলৈ গৈ আছে এই সপ্তাহটোৰ ভিতৰত, লগতে আপোনাৰ বাবে নতুন কিছুমান পাথছ অ'পেন হ'বলৈ গৈ আছে। চ' এই সময়ছোৱাত ভ্ৰমিত নহ'ব, আনৰ পৰোচলাত নপৰি আপুনি নিজকে ঠগবাজিৰ পৰা বাচি থাকিব এই সপ্তাহটোৰ ভিতৰত, কাৰণ বহু মানুহে আপোনাক হয়তো চিট কৰাৰো প্লেন এই সপ্তাহটোত কৰি থাকিব পাৰে এজ পাৰ দ্য এনাৰ্জি। চ' ৰিলেশ্যনশ্বিপ ৱাইজ আপোনাৰ খুব বেছি ভাল। ৰিলেশ্যনশ্বিপত এটা পজিটিভ ৰিলেশ্যনশ্বিপ দেখিবলৈ পোৱা গৈছে, ডিভাইনলি ব্লেছিংছ দেখিবলৈ পোৱা গৈছে, লগতে আপোনাৰ লাইফত ৰিলেশ্যনশ্বিপত হেপিনেছ, জয়, ফান, চেলিব্ৰেশ্যনছ এই সকলোবিলাক হয়তো এই সপ্তাহটোত আপুনি লাভ কৰিব। এণ্ড ফাইনেন্সিয়েলি যদি দেখা যায়, ফাইনেন্সিয়েলি আপোনাৰ বহুদিনৰ পৰা যদি আপুনি ক'ৰবাত ষ্টাক ফিল কৰি আছে, তেন্তে সেই ষ্টাকনেছ আপোনাৰ দূৰ হ'ব। নতুন কিছুমান ফাইনেন্সিয়েল অপৰচুনিটি মই আগত কোৱাৰ দৰে আপোনালোকৰ অ'পেন হ'ব পাৰে, লগতে আপোনাৰ নিউ ফেজ এটা আহিব পাৰে। চ' এই সময়ছোৱাত নিজকে খুব বেছি ফ'কাছ কৰক, নিজকে আহ, এটা এনেকুৱা জ'নত লৈ যাওক য'ত নেকি আপোনাৰ ইনাৰ আৱেকনিং হয় আৰু আপুনি বস্তুবোৰ যাতে ভালদৰে বুজি পায়। চ' এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে প্ৰস্পেৰিটি বুলি টাইপ কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ষ্টে টিউন, গড ব্লেছ ইউ।